পুৰুষৰ এই অভ্যাস দেখিলে নাৰীয়ে প্ৰেমত পৰে। গোপন কথাটো হ'ল প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাটো মুখৰ পৰা কথা নহয়, আৰু যদি ইমান সহজ হলেহেঁতেন তেন্তে বহুতে সহজেই কৰিব পাৰিলেহেঁতেন। প্ৰেম সকলোৰে ভাগ্যত নাথাকে। প্ৰেমৰ জোৱাৰত সাঁতুৰিবলৈ পুৰুষসকলে অলপ বেছি চেষ্টা কৰিব লগা হয়, কাৰণ নাৰীৰ আঁৰত মৰমৰ মানৱীয় ৰেখা থাকিলেও পুৰুষৰ ক্ষেত্ৰত কথাটো এবাৰতে সেই দিশলৈ গতি নকৰে। এই ক্ষেত্ৰত পুৰুষসকলে বেছিভাগ সময়তে মহিলাৰ পিছে ঘূৰি ফুৰিব লাগে, আৰু প্ৰেম কেৱল ঘূৰি ফুৰিলেই পোৱা নাযায়। এনে ক্ষেত্ৰত বহুতো কথাই আপোনাক সহজে প্ৰেমৰ দিশে লৈ যাব পাৰে, কিন্তু সেই সাধাৰণ কৌশলটো বেছিভাগ পুৰুষেই নাজানে, আৰু বুজিব নোৱাৰাৰ বাবেই ইমানবোৰ সমস্যাৰ সৃষ্টি হয়। কিন্তু এতিয়া চিন্তা কৰি লাভ নাই, কাৰণ মহিলাসকলক এনেকৈ চোৱা চিতা নকৰিলে কৰবাত সমস্যাৰ সৃষ্টি হয়। কেৱল আপুনি বুজি নাপায়, কিন্তু দুই এটা কথা মনত ৰাখিলে মৰম পাব। এনে ক্ষেত্ৰত নিজৰ ভিতৰতে এই অভ্যাস গঢ়ি তোলক। কনফিডেন্স। এগৰাকী নাৰীয়ে সদায় আত্মবিশ্বাসী পুৰুষক পছন্দ কৰে। মই সকলো বুজিম, অকলে চাম, সিহঁতে প্ৰকৃতিক ভাল পায়। এই ক্ষেত্ৰত মহিলাসকলে এই লোকসকলৰ লগত থাকিব বিচাৰে। আচলতে আত্মবিশ্বাসী পুৰুষে আনক বহুত সুৰক্ষা দিব পাৰে। এনে ক্ষেত্ৰত সুৰক্ষা আৱেগিক হ'ব পাৰে, গতিকে এই কথা মনত ৰাখিব লাগিব। হাঁহি ধেমালি। বেছি চিৰিয়াছ কাৰোবাক কোনেও ভাল নাপায়। হাঁহি ধেমালি কৰা মানুহবোৰ অধিক উৎপাদনশীল হয়। তেওঁলোকৰ ওচৰত থকাটোৱে এটা ইতিবাচক ভাৱ দিয়ে। তদুপৰি বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে হাঁহিলে মানুহক ভাল দেখা যায়, গতিকে নাৰীয়ে এনে পুৰুষক বহুত ভাল পায়। ফিটনেছ ভাল। কওকচোন, পাতল পেটটো কিয় কোনোবাই ভাল পাব? আচলতে ভাল ফিটনেছ বজাই ৰখাটো অতি প্ৰয়োজনীয়। এই ধাৰণাটোৰ এটা মানসিক দিশো আছে। আচলতে ফিট পুৰুষৰ আত্মবিশ্বাস বেছি। তেওঁলোকৰ লগত কোনোবাই নিৰাপদ অনুভৱ কৰিব পাৰে। এই কাৰণে মহিলাসকলেও এই পুৰুষসকলক বহুত ভাল পায়। কেয়াৰ কৰা। নাৰীয়ে নিজৰ প্ৰেমিকৰ মাজত নিৰাপত্তা বিচাৰে। আচলতে কিছুমান অধ্যয়নত কোৱা হৈছে যে তেওঁলোকে নিজৰ পত্নীৰ মাজত দেউতাকৰ ছাঁ বিচাৰে। এজন পুৰুষে নিজৰ ছোৱালীজনীক যেনেকৈ দেউতাকে চোৱা চিতা কৰে, ঠিক তেনেদৰে চোৱা চিতা কৰাৰ আশা ৰাখে প্ৰেমিকৰ পৰা। এই কাৰণে নিজৰ মাজতে অলপ যত্ন লোৱাৰ অভ্যাস গঢ়ি তোলক। কথা শুনা। কিছুমান পুৰুষৰ কিছুমান বেয়া অভ্যাস থাকে। তেনে এটা বেয়া অভ্যাস হ'ল সঠিকভাৱে নুশুনা। বৰং বহুতৰে নিজৰ কথাবোৰ মানুহৰ ওপৰত জাপি দিয়াৰ অভ্যাস আছে। এতিয়া এই কাম কৰা নহ'ব, বৰঞ্চ আপোনাৰ সঙ্গীৰ কথা শুনিব। তেতিয়াহে মহিলাগৰাকীয়ে হৃদয় পাব। প্ৰিয় দৰ্শক, পুৰুষসকলৰ এনে অভ্যাসসমূহ দেখিলে নাৰীয়ে খুব সহজতে পুৰুষৰ প্ৰেমত পৰে। এইকেইটাই হ'ল গোপন কথা। ধন্যবাদ।